নমস্কাৰ সম্পাদ 24 এই ভিডিঅ' অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মই হৃদয়ানন্দ গগৈয়ে। আমি আজি মৰাণলৈ যাত্ৰা কৰিছোঁ। মৰাণ হৈছে শিৱসাগৰৰ ডিব্ৰুগড় জিলাৰ মধ্যৱৰ্তী এক অঞ্চল। তাতে উমানন্দ দুৱৰা নামৰ ব্যক্তিগৰাকীয়ে গঢ়ি তুলিছে অসমৰ প্ৰথমটো গ্ৰামোফোন সংগ্ৰহালয়। তেখেতৰ সৈতে দুআষাৰ পাতিবলৈ আৰু সংগ্ৰহালয়টো চাবলৈ আমি আগবাঢ়িছোঁ। মোৰ সৈতে আছে মোৰ সতীৰ্থ অনুপল দাস। আপুনি আমাক জনাব লাগিব যে গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আপুনি স্থাপন কৰিছিল 2003 চনত হয়নে? আৰু এইটো আপোনাৰ স্থাপিত এৰিয়াত মানে আপোনাৰ ঠিকনাটো হ'ল শান্তিপুৰ মৰাণ হয়নে? জিলা চৰাইদেউ। তো আপুনি পৰিস্থাপক আৰু সংগ্ৰাহক হিচাপে আপোনাৰ যিখিনি অভিজ্ঞতা ভাল হওক বেয়া হওক সেই গোটেইখিনিতো আমি বাৰু পিছলৈ কথা পাতিমেই, কিন্তু আপুনি আজি এইখিনি কথা আমাক জনাওক যে এই সংগ্ৰহালয়টোত এতিয়া বৰ্তমান কিমানজন অসমৰ গীত মাতৰ মানে আপোনাৰ স্ৰষ্টা বা আপোনাৰ ৰচনা কৰা বা সংগীতজ্ঞ বা গীতিকাৰ সকলোৰে কিমানকেইখন আছে তাৰ ডিটেইলছ আমাক অলপ জনালে হৈছে। প্ৰথমে মই দুইগৰাকী ব্যক্তিলৈ মই মোৰ আদৰণি জনাইছোঁ ইয়ালৈ অহাৰ বাবে আৰু মোৰ সুবিধাকণ পোৱাৰ বাবে। একক প্ৰচেষ্টাৰে গ্ৰামোফোন ৰেকৰ্ডসমূহ সংগ্ৰহত নামি পৰিছিলোঁ 1980 চন মানৰ পৰা, কিন্তু 1999 চনৰ পৰা 2003 চনলৈকে এটা প্ৰজেক্ট আকাৰে যে এই 10 বছৰ মই অকল গ্ৰামোফোন ৰেকৰ্ডসমূহে বিচাৰি যাওঁ অসমীয়া গীত মাতৰ, আৰু সেই 10 বছৰতে যিমানখিনি গোটাব পাৰিলোঁ প্ৰায় অসমীয়া গীত আৰু নাটকৰ 5000 গীত নাটকৰ মই ইয়াত গ্ৰামোফোন ৰেকৰ্ড ইয়াত সংগ্ৰহ হৈ আছে। কৈ এইটোৱে ভাল লাগিব যে 1924 চনত প্ৰথম গ্ৰামোফোন ৰেকৰ্ডৰ কণ্ঠশিল্পী আছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা। এই প্ৰফুল্ল চন্দ্ৰ বৰুৱাই 1924 চনত HMV কোম্পানীত বাণীবদ্ধ কৰিছিল, আৰু সেই 4টা গীতৰ 2খন ৰেকৰ্ড আছিল। 4টা গীতৰ তাৰে এখন ৰেকৰ্ড একেটা সময়তে ওলাইছিল, 2খন ৰেকৰ্ড তাৰে এখন ৰেকৰ্ড আমাৰ হাতত এতিয়াও সংৰক্ষণ হৈ আছে। আৰু প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ 24 চনৰ ইখন ৰেকৰ্ড মোৰ ওচৰততো মই এতিয়ালৈকে সংগ্ৰহ কৰিব পৰাই নাই, আৰু জানো যে বৰ্তমানলৈকেও কাৰো হাতত আমাৰ হাতত থকা ৰেকৰ্ডখনেই হওক বা আনখন ৰেকৰ্ডে 24 চনত একেলগে 2খন যিখন ওলাইছিলে আৰু আনৰ হাতত সংগ্ৰহ নাই বুলিয়ে আজিলৈকে জানিব পাৰিছোঁ। গতিকে প্ৰফুল্ল চন্দ্ৰ বৰুৱাই প্ৰথম অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড শিল্পী। তাৰপাছত আমাৰ অসমীয়া কণ্ঠশিল্পীসকলৰ প্ৰায় 82জনমান কণ্ঠশিল্পীৰ মই ইয়াত তেখেতলোকৰ গীত আৰু নাটকৰ সংলাপ ইয়াত সংগ্ৰহ কৰিব পাৰিছোঁ। নাটকসমূহৰ কথা ক'বলৈ গ'লে 1936 চনৰ জয়মতীখনৰ পৰা আৰম্ভ কৰি 35 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী বোলছবিখন ওলাইছিলে, আৰু সেই একে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিচালনাত জয়মতী নাটকখন 39 মিনিটত 6খন ৰেকৰ্ডত বাণীবদ্ধ কৰি 12টা খণ্ডত 39 মিনিটত সেই জয়মতী নাটকখন বাণীবদ্ধ কৰিছিল। নাটক হিচাপে মোৰ প্ৰায় 22খনমান আছে। মোৰ এতিয়া যিখিনি মনত আছে জয়মতী, সুনীত কুঁৱৰী, জেৰেঙাৰ সতী, গণেশ গগৈ জেৰেঙাৰ সতী, মনুমতী, যি মনুমতী ব্ৰজনাথ শৰ্মাৰ আছিল। এই ব্ৰজনাথ শৰ্মাৰ এখন নাটকো ক'তো লিপিবদ্ধ ৰূপত কিন্তু এখন নাটকো আজিলৈকে পোৱা হোৱা নাই কিতাপত বা পুথিত, কিন্তু আমাৰ হাতত মনুমতী সেইখন সংগ্ৰহ হৈ আছে। ঠিক তেনেকৈ লাচিত, বেউলা, অজগৰ সাপ, মালি মালিনী, জয়যাত্ৰা, নৰকাসুৰ, এনেদৰে প্ৰায় 22খনমান নাটকৰ 1936 চনৰ পৰা 1951 চনৰ ভিতৰত শেষৰ 51 চনৰ নাটকখন হৈছে নগাঁও নাট্য সমিতিৰ দ্বাৰা পৰিচালিত পিয়লি ফুকন আছিলে। সেইখনে মোৰ নাটকৰ শেষ, আৰু প্ৰথমখন আছিল 1936 চনৰ জয়মতী। এতিয়া আমি গীতৰ ৰেকৰ্ডটোতো অসংখ্য আছে, প্ৰায় 5000 গীতৰ অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড ইয়াত আছে। এতিয়া শিল্পীসকল, মই গোটেই শিল্পীসকলক দেখিছোঁ 50 চনলৈকে 1924 চনৰ পৰা 50 চনলৈকে প্ৰায় 82জন কণ্ঠশিল্পীৰ ইয়াত গীত মাত ইয়াত বাণীবদ্ধ ৰূপ সম্পূৰ্ণ মানে শুদ্ধভাৱে গ্ৰামোফোন ৰেকৰ্ডতে
ইয়াত বাণীবদ্ধ হৈছে তাৰে মই কেইজনমান 82জন কণ্ঠশিল্পীৰ কথা নকলোঁ মই কেইজনমানৰ বিশেষভাৱে ক'ব লাগিব যে শিৱপ্ৰসাদ ভট্টাচাৰ্য আনন্দীৰাম দাস একেতলো কণ্ঠশিল্পী আছিল প্ৰতাপ চন্দ্ৰ হাজৰিকা মিত্ৰদেৱ মহন্ত মিছ গিৰিজা বৰুৱা প্ৰফুল্লবালা বৰুৱা প্ৰিয়বালা ৰভা শ্ৰীমান চাৰু বৰদলৈ গংগাধৰ বৰঠাকুৰ ৰাণী পাল খবিৰুদ্দিন আহমেদ দিলীপ শৰ্মা আৰতী শৰ্মা নিৰ্মল মজুমদাৰ প্ৰফেসৰ ৰাৱণ নাথ কমল চৌধুৰী ধীৰেন দাস বলৰাম দাস ইত্যাদি ইত্যাদি আদি কৰি প্ৰায় 82জন কণ্ঠশিল্পীৰ গীত মাতৰ ইয়াত ৰেকৰ্ড সংগ্ৰহ হৈ আছে ইয়াৰ লগতে মই এটা যোগ কৰিছোঁ যে প্ৰথম অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড শিল্পী প্ৰফুল্ল চন্দ্ৰ বৰুৱা হয় কিন্তু প্ৰফুল্ল চন্দ্ৰ বৰুৱাই নিজৰ সাক্ষাৎকাৰত ৰূপকাৰ নামৰ এখন আলোচনী আগত ওলাইছিল 81 চনৰ ৰূপকাৰ আলোচনীখনত প্ৰফুল্ল চন্দ্ৰ বৰুৱাই নিজে সাক্ষাৎকাৰত কৈ থৈ গৈছে যে মোৰ ৰেকৰ্ড ওলোৱাৰ কেইবছৰমানৰ পূৰ্বে ডিব্ৰুগড়ৰ নিবাসী উমেশ চন্দ্ৰ মুখাৰ্জী নামৰ এগৰাকী বিশিষ্ট সংগীতজ্ঞই কলিকতাত গৈ অসমীয়া গীত বাণীবদ্ধ কৰিবলৈ যায় যদিও সি অশুদ্ধ উচ্চাৰণ আৰু উপযুক্ত নোহোৱা হেতুকে সেই ৰেকৰ্ড পৰীক্ষামূলক অৱস্থাত পৰি থাকিল সি ৰাইজৰ মাজলৈ আহিবলৈ নাপালে আমাৰ এইখিনি কথা আপুনি ক'ত গম পালে এইখিনি কথা 1981 চনৰ ৰূপকাৰ আলোচনীখনত শেখৰ জ্যোতি ভূঞাই তেখেতৰ এটা সাক্ষাৎকাৰ লৈছিল আৰু তাৰে মোৰ কপি এটা মোৰ ওচৰত আছে সেয়া কমল নাৰায়ণ চৌধুৰী কলিকতাৰ অনাপাৰা কেন্দ্ৰত যেতিয়া কমল নাৰায়ণ চৌধুৰী চাকৰি সূত্ৰে যেতিয়া চাকৰি কৰি আছিল তেতিয়াৰ পৰাই এই কথাটো অকণমান বিতৰ্কই ৰূপ লৈ আছিল তেতিয়া কমল নাৰায়ণ চৌধুৰীয়ে এটা সমীক্ষা চলাইছিলে হেৰিয়ত গৈ কোম্পানীত গৈ HMB কোম্পানীত গৈ যে কমল নাৰায়ণ চৌধুৰী কিবা পোৱা যায় নেকি কমল নাৰায়ণ চৌধুৰীয়েও সেই ৰূপকাৰ কোনোবা 81 চনৰ কোনোবা এটা মাহৰ ৰূপকাৰখনতো তেখেতে নিজৰ সাক্ষাৎকাৰত কৈ থৈ গৈছে যে উমেশ চন্দ্ৰ মুখাৰ্জী নামৰ ব্যক্তিগৰাকী ৰেকৰ্ডিং কৰিছিলে হয় সেইটো মানে প্ৰায় মানে বহুজনে কৈ থৈ গৈছে কমল নাৰায়ণ চৌধুৰীয়ে কৈ থৈ গৈছে ৰেকৰ্ডখন ৰিলিজ নহ'ল সেইটো মোক কোৱা নাই মোৰ হাতত এতিয়াও সেই সাক্ষাৎকাৰটো এতিয়াও মজুদ হৈ আছে তাত কৈ থৈ গৈছে যে ৰেকৰ্ডখন ৰিলিজ নহ'ল গতিকে বৰ্তমান আমি আৰু আজি পৰ্যন্তলৈকে উমেশ চন্দ্ৰ মুখাৰ্জীৰ এখন ৰেকৰ্ডো আজি পৰ্যন্তলৈকে এই মুহূৰ্তলৈকে 2003 চনৰ পৰা আজিলৈকে উমেশ চন্দ্ৰ মুখাৰ্জীৰ কণ্ঠত এখন ৰেকৰ্ডো কাৰো হাতত সংগ্ৰহ নাই বুলি আমি জানো ঠিক আছে আপুনি মোক এটা কথা কওক এইটো গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহটো স্থাপিত হৈছিল 2003 চনত কিন্তু আপুনি এইটো 3 চনত স্থাপন কৰাৰ কিমান বছৰ আগৰ পৰা আপুনি এই কামখিনি ষ্টাৰ্ট কৰি দিছিল সংগ্ৰহটো স্থাপন কৰিম বুলি ভাবিছিল নে কেতিয়াবা নে আপুনি ভবাৰ গোটেইখিনি অহাৰ পিছত আপুনি চিন্তা কৰিলে যে ইয়াক কেনেকৈ ভালদৰে ৰাখোঁ সজত নাই সেনেকুৱা কিবা চিন্তা পদক্ষেপ নে কি কেতিয়া পদক্ষেপ নে বহুত বাল্যকালৰ পৰা আপুনি আহিছে নে বুজাৰ পৰা বয়সৰ পৰা কৰিছে অলপ জনাবলৈ ভাল মই একেবাৰে মিছা কথা ক'ব নাজানো হয়তো কোনোৱে ক'লেহেঁতেন যে মই সংগ্ৰহৰ সময়তে এই কামখিনি ভাবিছিলোঁ এইখিনি সাংঘাতিক এখানে জাতীয় সম্পদ ই আমাৰ জাতিটোৰ বহুত গৌৰৱ মানে আনিব মই তেনেকুৱা ব্যক্তি নহয় 1980 চনত মই মোৰ নিজৰ সোৱাদৰ কাৰণে এই কাৰণে কৰিছিলোঁ যে মোৰ পুৰণা গীত মাত শুনি ভাল লাগে গতিকে মই গ্ৰামোফোন ৰেকৰ্ড বিচাৰি যাওঁ সেইমতে মৰাণৰে মোৰ এজন বন্ধু সুব্ৰত ভট্টাচাৰ্য নামৰ এজন ল'ৰাৰ পৰা মাত্ৰ হিন্দী গীতৰ 3খন ৰেকৰ্ড পাইছোঁ 1980 চনত আৰু সেয়ে মোৰ আৰম্ভ 3খন ৰেকৰ্ড শুনি শুনি আমনি লাগিলে তাৰপিছত 30খন হ'ল 30খন হোৱাৰ পাছতো আমনি লাগিলে তাৰপিছত 300খন হ'ল তেতিয়া মোৰ ভতিজাখিনিক আনিলোঁ মোৰ ভতিজাখিনি অকল সংগীতৰ ৰাপ থকা তাহাঁতক দিও শুনালোঁ তাৰপিছত মই এতিয়া ভাবিলোঁ এইখিনিতো অসমীয়া কিছু জাতীয় সম্পদ মই পাছতে গম পাইছোঁ গতিকে মই ইয়াৰ সংগ্ৰহত নামি পৰিছোঁ বৰ সহজতে পাই আছিলোঁ যিটো সময়ত পেলাইছিলে 80 দশক বা 90 দশকত মই সেইখিনি সময়ত বুটলিছোঁ এতিয়া আৰু সেই সুবিধাটো মানে নাপায় সকলো সজাগ হ'ল এতিয়া পেলনীয়া বস্তুৰ ৰূপত নাই আপোনাৰ ঘৰত যদি এখন ৰেকৰ্ড আছে আপোনাৰ ঘৰৰ মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে ৰেকৰ্ডখন থৈ দিছে মই পেলনীয়া সময়ত সংগ্ৰহ কৰিছিলোঁ কাৰণে হয়তো ইমানখিনি ৰেকৰ্ড সংগ্ৰহ কৰিব পাৰিলোঁ তাৰপিছত 1900 যেতিয়া দেখিলোঁ এইখিনিতো জাতীয় সম্পদ জাতিৰ যিহেতু কাৰণ 24 চনৰ ৰেকৰ্ড পাইছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ পাইছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ কৈও ভাল লাগিব আমি বহুতেই চাগে নাজানিছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে গানো নাগাইছিলে নিজে নাটকো নকৰিছিলে লিখিছিলে বা তেখেতে আনক দি কিনে কৰোৱাইছিলে গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ আপুনি ক'তো শুনিবলৈ নাপায় হয় মই চাগে নাপালোহেঁতেন যদি সেই তথ্যটো নাপালোহেঁতেন 1936 চনৰ যিখন জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিচালনাত 6খন ৰেকৰ্ডত বাণীবদ্ধ হৈছিল
তাত যিটো ৰেকৰ্ডখনৰ ওপৰত এটা লেবেল এটা থাকে তাত লিখা থাকে যে জয়মতী তাৰপিছত দৃশ্যটোৰ নাম থাকে ৰজাৰ চৰা তাৰপিছত চৰিত্ৰবিলাকৰ নাম থাকে কোনে কৰিছে নাথাকে দুত লৰা ৰজা লালুখোলা বৰফুকন চাওদাং বৰুৱা জয়মতী এনেকৈ লিখা আছে মানে সেইটো পিঠিত আপোনাৰ সেই চৰিত্ৰবিলাকৰ সংলাপেৰে সেই নাটকখন সেই পিঠিটোত পাণীবদ্ধ কৰা আছে মোৰ সেইটোৱে ভাল লাগিলে যে জয়মতী আচল প্ৰিণ্টটোত আমাৰ নাই তাৰ পাছৰ গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা জয়মতীৰ মই অৰিজিন 6খন ৰেকৰ্ড সংগ্ৰহ কৰিব পাৰিলোঁ যিমান বজাই থাকোঁ নাজানো তাত কাৰ কাৰ ভইচ আছে তাত ভূপেন হাজৰিকাই কিবা কৰিছে নে লালুকুলাই কিবা কৰিছে নে একো নাজানো 2 বছৰমানৰ পাছত এই জয়মতীৰ 6খন নাটকৰ এটা কভাৰ এটা পালোঁ মানে এটা বক্সৰ ভিতৰত আহে সেই বক্সটো পালোঁ তাত কিন্তু ৰেকৰ্ডখিনি পোৱা নাছিলোঁ বক্সটো যেতিয়া চাইছোঁ ৱা ইয়াততো কোনে কোনে কি কি সংলাপখিনি দিছে কোনে কোনে কি চৰিত্ৰ কৰা আছে তাত লিখিছে তেতিয়া মই প্ৰথমটো পঢ়িছোঁ লৰা ৰজা শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকা মোৰ গানো কেউৰে তেওঁ মানে লৰা ৰজা ভূপেন হাজৰিকাই কৰিছিলে যদিহে মই কাগজখন নেপালোহেঁতেন সেই বাকলিখন তাৰপিছত লিখা আছে যে লালুখোলা বৰফুকন জ্যোতিপ্ৰসাদ আগৰৱালা মানে আমি চিয়ৰ হ'লোঁ যে লালুখোলা বৰফুকনৰ তাত যিমানখিনি সংলাপ আছে সকলোবিলাক জ্যোতিপ্ৰসাদ আগৰৱালাই তাত সম্পূৰ্ণ তেওঁ নিজৰ ভইচেৰে দিছে জ্যোতিপ্ৰসাদ আগৰৱালা মানে ভইচ আছে ক'ত আছে যে বোলছবিখনত যেতিয়া ইয়াত ৰেকৰ্ডিং কৰি যেতিয়া লাহোৰৰ প্ৰিণ্টৰলৈ যেতিয়া গ'ল তাত যেতিয়া দেখিলে 75% চাউণ্ড তাত নাইকিয়া হ'ল তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৈছিলে সেই যিসকল শিল্পীৰ সংলাপবিলাক নাইকিয়া হ'ল তেওঁ তেতিয়া ডাব কৰিছিলে আপোনাৰ বোলে গদাপাণিৰ সংলাপ অলপ নুঠিলে তেওঁ অবিকল 2 ৰাতি নে 3 ৰাতিৰ ভিতৰত তেওঁ মিলাই সেই সংলাপখিনি তাত মানে বাণীবদ্ধ কৰিলে আকৌ আৰু অসমত আহি তেখেতৰ সেই মানে সাহসটো নাই বা মানে নোৱাৰোঁ সেইটো এখন চিনেমা কৰিবলৈ কিমান কষ্ট যদি তাত জয়মতীৰো যদি উঠি যদি গৈছে সেই মহিলা শিল্পীৰ কণ্ঠ মহিলাৰ লগত অবিকল তেওঁ মিলাই থৈ গৈছে গতিকে তাত জ্যোতিপ্ৰসাদে কোনটো সংলাপ দি থৈ গৈছে কৈ থৈ নগ'ল যিহেতু মিলাই গুচি গ'ল এইখনত আকৌ কৈ গ'ল যে মই লালুখোলা বৰফুকনৰ সংলাপখিনি দিছোঁ গতিকে তাত লিখা আছে লালুখোলা বৰফুকন জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে সেই বাকলিখন আছে কাৰণে মই আপোনালোকক ক'ব পাৰিছোঁ 36 চনৰ জয়মতীখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ লালুখোলা বৰফুকনৰ সংলাপখিনি শুদ্ধ ৰূপত স্পষ্টভাৱে আছে সেই বাকলিখন আছে আপোনাৰ হাতত দেখাব পাৰিলে মই এতিয়া আপোনালোকক যিমানখিনি ক'ম মোৰ নথকা বস্তু মই একোৱেই নকওঁ যদি আছে কম যদি নাই মই সাধাৰণতে নকওঁ দেখুৱাব পাৰিম নিশ্চয় প্ৰথমখন যিখন ৰেকৰ্ড আছে গ্ৰামোফোনত সেইখনৰ বিষয়ে আমাক অলপ জনাই আৰু শুনাব নেকি প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত 4টা গীতৰ 2খন ৰেকৰ্ড ওলাইছিলে একেটা সময়তে ওলাইছিলে 1924 চনৰ দুৰ্গা পূজাৰ সময়ত তেখেতে প্ৰথম 4টা গীতেই বাণীবদ্ধ কৰিবলৈ সুবিধা পাইছিল আৰু সেই সময়ত এখন ৰেকৰ্ডত 2টা গীতেই বাণীবদ্ধ হোৱাৰ সুবিধা আছিল এইটো ছিষ্টেম কিন্তু আপোনাৰ 1950 চনলৈকে এখন ৰেকৰ্ডত 2টা গীতেই বাণীবদ্ধ হয় গতিকে তেখেতে 4টা গীত প্ৰথম গাবলৈ কণ্ঠ দিবলৈ সুবিধাটো পাইছিল 4টা গীত যেতিয়া গাইছে নিশ্চয় 2খন ৰেকৰ্ড আছে একেলগে ওলাইছিল দুৰ্গা পূজাৰ সময়ত তাৰে এখন ৰেকৰ্ড মোৰ হাতত সংগ্ৰহ হৈ আছে এইখনত গীত 2টা আছে প্ৰসন্নলাল চৌধুৰীৰ ৰচনাৰ ফুলো ফুলিলে জোনাই হাঁহিলে আৰু আনটো পিঠিত আছে হৃদয় বিদৰি উঠে শতবেদনা 24 চনৰ এই 2খন প্ৰথম ৰেকৰ্ডৰ ভিতৰত মোৰ ওচৰত এই ফুলো ফুলিলে জোনাই হাঁহিলে আৰু হৃদয় বিদৰি উঠে শতবেদনাৰ গীত 2টাৰ ৰেকৰ্ডখন আছে মই তাৰে এটি গীতৰ মই কিছু অংশ বজাই শুনাই দিছোঁ আৰু এই গ্ৰামোফোনৰ কি বহুত ধৰণৰ আপোনাৰ যন্ত্ৰ আছে নে কি এনেই মই গ্ৰামোফোন সংগ্ৰহত নামি পৰা নাছিলোঁ যন্ত্ৰত মই ৰেকৰ্ড সংগ্ৰহত নামিছিলোঁ কিন্তু যিজন ব্যক্তিয়ে ৰেকৰ্ড 2খন 4খন 5খন দিয়ে দিলে তেওঁ ঘৰত আৰু যন্ত্ৰটো ভঙাই হওক বা ভালেই হওক বেয়া হওক থৈটো তোৰ লাভ নাই গতিকে সেইটো মোক চইচ চাই দি দিছিলে গতিকে সেই সময়ত সংগ্ৰহ কৰি মোৰ ওচৰত প্ৰায় 22-24টামান প্ৰথম হেণ্ডেল চালিতখিনিৰ পৰা আৰম্ভ কৰি ৰেকৰ্ড প্লেয়াৰ যিটো সময়ত শেষত কাৰেণ্টত বজাব পৰা হ'ল সেইখিনি মিলাই প্ৰায় 22-24টামান যন্ত্ৰ আছে তাৰে কিন্তু গোটেইখিনি সক্ষম বজাব পৰা অৱস্থাতে মই এতিয়া সেই হেণ্ডেল চালিতৰ যন্ত্ৰটোতে মই ফুলো ফুলিলে গীতটো অকণমান কিছু অংশ বজাই শুনাইছোঁ প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত বাণীবদ্ধ হোৱা
গীতটোৰো কিছু অংশ শ্ৰোতালৈ আগবঢ়াইছোঁ একেখন ৰেকৰ্ডত দুটা গীতেই থাকে হৃদয় বিদৰিত শতবেদনাৰ ৰচনা প্ৰসন্নলাল চৌধুৰী গীত শুনিবৰ কাৰণে কেতিয়াবা আহে বা তেওঁলোকৰ গীতৰ সুৰৰ এটা প্ৰয়োজনীয়তা হয় বা কথাৰ প্ৰয়োজন হয় তেতিয়া কি কৰোঁ এইটোত এটা পিনৰ পৰা এটা গীতেই বাজে তাহানি দিনৰ 50 চনলৈকে যিমানসমূহ গ্ৰামোফোন ৰেকৰ্ড ওলাইছিলে এটা পিনৰ পৰা এটা গীত বাজে পিনটোৰ পাছত বেয়া হৈ যায় এইটো ছিষ্টেমেই আছিলে এইটো বেয়া হৈ যোৱাৰ পাছত আকৌ নতুন পিন এটা লগাবলগীয়া হয় দ্বিতীয় গীতটো শুনিবৰ কাৰণে গতিকে মই এইটো ডেমো নিচিনাকৈ এইটো অলপ অলপ কোনোবাই যদি যন্ত্ৰটো কেনেকৈ বাজিছিলে অলপ অলপ বজাই শুনাওঁ আৰু বাকী যেতিয়া কোনোবাই গীত মাতৰ কিবা PhD কাৰণে বা কিবা তথ্যৰ কাৰণে যদি আহে তেতিয়া সেই কাৰেণ্টৰটোলৈ লৈ যাওঁ ধুনীয়াকৈ গীতখিনি শুনি তেওঁ আপুনি এই পিনটো এতিয়াও পায়নে মোৰ সেই সংগ্ৰহৰ সময়ত যিমানখিনি সংগ্ৰহ কৰি থৈছোঁ এতিয়াও চাগে কিছু 10 বছৰমান যাব যদিও এই বস্তুবিলাক কিন্তু এতিয়াও বজাৰত পোৱা যায় অসমত নহয় দিল্লী কলিকতাত পোৱা যায় কিন্তু মই বিশেষ কিছুমান ব্যক্তিক সুধিছিলোঁ যে এই পিনবিলাক যদি মই এতিয়া কলিকতাৰ পৰা যদি আনি যদি বজাওঁ কি ক'ব তেতিয়া উপদেশ দিছিলে এনেকৈ এই মেটেলটো আৰু সেই মেটেলটো এইটো কি হয় ৰেকৰ্ডখন ক্ষয় নাযায় নাকাটে ই পিনটো ক্ষয় যায় গতিকে ৰেকৰ্ডখন আমাৰ বাচি আছে এতিয়াও যদি মই আলপিন এটা লৈ অকণমান সৰু কৰি জোঙা ফালটো যদি মই ইয়াত লগাই যদি দিওঁ গীতটো ধুনীয়াকৈ বাজি থাকিব কিন্তু তেতিয়া আলপিনটো ক্ষয় নাযায় তেতিয়া মোৰ ৰেকৰ্ডখন কাটি গৈ আছে মানে হয়তো 10-20 বাৰ বজোৱাৰ পাছত আৰু ৰেকৰ্ডখনৰ পৰা কোনো গীত মাত ভালদৰে স্পষ্টকৈ শুনিবলৈ পোৱা নাযায় গতিকে ইয়াৰ মেটেলটো সেইটো আছিলে গতিকে তেখেতলোকে কৈছে যে এতিয়া যদি অৰিজিন তেতিয়ালৈতো বজাব পৰা যায় কিন্তু এতিয়া অৰিজিন মানে ডুপ্লিকেট সেইটোনো কেনেকৈনো গম পাম সেই তেনেকেই কিছু উপদেশ গতিকে এইটো আপুনি বজাই শুনোৱাটো যথেষ্ট কষ্টসাধ্য বা অসাধ্য সাধন কৰা নিচিনাই আৰু এটা কথা কওকচোন যে আপুনি এই যে ৰেকৰ্ডখন সংৰক্ষণ কৰি ৰাখিছে ৰেকৰ্ডখনৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিবা বিজ্ঞানসন্মত কৌশল অৱলম্বন কৰিছে নেকি যদি আমি ৰেকৰ্ডখন যদি সংগ্ৰহ কৰিবলগীয়া সংৰক্ষণ বা ভাল ধৰণে যদি আমি ৰাখিবলগীয়া হয় তেতিয়াহ'লে প্ৰকৃততে এইটো ৰুমত কিন্তু নহয় এইটো ৰুমত কিবা কাৰণত মোৰ ৰেকৰ্ডখিনি ইয়াত মই থৈছোঁ কিবা বতাহ ধুমুহা বা কিবা এটা কাৰণে ৰেকৰ্ড এখন ওপৰৰ পৰা যদি পৰি যদি যায় তেতিয়া সম্পূৰ্ণ পাপৰখনৰ নিচিনাকৈ ভাঙি আহে 1950 চনলৈকে যিমানসমূহ ৰেকৰ্ড ওলাইছিলে গতিকে নিশ্চয় তলত ফোমজাতীয় ডাঠ 6 ইঞ্চি মানৰ যদি হয় যদি পৰে তেতিয়া ৰেকৰ্ডখন মানে ভঙাৰ পৰা বাচি থাকে কিন্তু ডিজিটাইজ ইয়াৰ পৰা কম্পিউটাৰলৈ নি মোৰ এই ঘৰৰ পৰিয়ালৰ ভতিজা তেজস্বী দুৱৰা সেইজনে বৰ্তমান প্ৰায় 40-45 চন মানলৈকে গোটেইখিনি ডিজিটাইজ কৰি আছে কম্পিউটাৰলৈ নি আছে আৰু বাকী গোটেইখিনি কৰিবলৈ কিমান সময় সিও পাব লাগিব বা মোৰ সময় ল'ব ক'ব নোৱাৰোঁ কিন্তু আৰম্ভ কৰিছোঁ কৰিবলৈ কিন্তু এই ৰেকৰ্ডখিনি আপুনি পৰিলে ভাগি নোযোৱাকৈ ব্যৱস্থা কি গ্ৰহণ কৰিছে ৰাখিবৰ কাৰণে সিমানখিনি মই এতিয়ালৈকে চিন্তা কৰা নাই কাৰণ এইটো মোৰ কোনো উপাৰ্জনৰ থল নহয় এই ৰুমটো গতিকে ইয়াত যদি মই বেছি সময় সেইবিলাকত যদি দিওঁ মই দৈনন্দিনত কিছু হয়তো অলপ অসুবিধা হ'ব গতিকে প্ৰথমতে মোৰ নিজৰ দৈনন্দিন উপাৰ্জনৰ কথাটো চিন্তা কৰিব লাগিব তাৰপাছত মই ইয়াত যিমানখিনি সময় পাওঁ যদিও মই অলপ কম সময় পাওঁ ইয়াত দিবলৈ আৰু এই ক্ষেত্ৰত আপুনি কেৱল নিজৰ স্ব উপাৰ্জিত বৃত্তিৰ পৰা আহৰণ কৰা মানে আপুনি অৰ্থৰে ব্যয় কৰি আছেনে নে কাৰোবাৰ পৰা সাহায্য বা চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰিছে মই আজিলৈকে কাৰোৰ পৰা বিচৰাও নাই আৰু পোৱাও নাই আপুনি কেতিয়াবা বিচাৰিম বুলি নাভাবে নি অকণমান বহলভাৱে তেতিয়াহ'লে কথাটো ক'ব লাগিব চেণ্ট্ৰেলৰ এটা আৰ্কাইভৰ এটা বিভাগ এটা আছে কিবা এটা কাৰণে মোক কোনোবা এজনে উপদেশ দিলে যে চেণ্ট্ৰেলৰ লগত অকণমান এইখিনি যোগাযোগ কৰকচোন প্ৰিজাৰ্ভৰ কাৰণে কিবা কৰিব পৰা যায়নি মই দিলোঁ তাৰপিছত তেখেতলোকৰ পৰা আহিলে যে আমাৰ এইটোত ফাণ্ড নাই
গতিকে আৰু নিৰাশ নহওঁ সেই শব্দটো মানে নলৈ গতিকে কাৰো ওচৰত তেনেকৈ সেই কথাকেইটা মই জনোৱাগৈ নাই নিশ্চয় আপোনাৰ সিদ্ধান্ত এটা আপুনি লৈছে তৎসত্ত্বেও আমি আশা কৰিম ইয়াৰ পৃষ্ঠপোষকতা কৰিবলৈ কোনোবা ওলাব বা চৰকাৰে বা যিবিলাক আঁচনি আছে তাত এই প্ৰক্ৰিয়াটোত সহযোগিতা কৰা নিশ্চয় আমি আশা কৰিম আৰু ভাবোঁ যে ইয়াৰ পথ এটা আমিয়ে হয়তো এদিন বিচাৰি সকলোৱে মিলি উলিয়াব লাগিব যাতে এইটো এটা জাতীয় আপোনাৰ সৌধ নিৰ্মাণ কৰাৰ আপোনাৰ যি প্ৰয়াস বা যি সৌধ অকলে আপুনি নিৰ্মাণ কৰিছে একক প্ৰচেষ্টাৰে ইয়াত যাতে সাৰ্থকতা হয় আৰু ই ভৱিষ্যতৰ কাৰণে দীৰ্ঘম্যাদীভাৱে স্থায়িত্ব লাভ কৰে তাৰ নিশ্চয় আমি সকলোৱে পথ চিন্তা কৰিব লাগিব সেইটো আমি আশা কৰিছোঁ আৰু কামনা কৰিছোঁ সেইদিন আহিব সোনকালে আৰু এটা কথা আপোনাক সুধিবলৈ মন গৈছে এই গোটেই প্ৰক্ৰিয়াটোত আপুনি কেনেকুৱা ধৰণে বাধা বিঘিনি পাইছে বাৰু সেই বিষয়ে অকণমান কওকচোন বাধা কেতিয়াবা কিবা কিবি পাওঁ অকণমান দুই এজনৰ পৰা কেতিয়াবা দুই এটা কিবা কিবি শুনো সেইখিনি শুনো আৰু পাহৰি যাওঁ বুলিয়ে ধৰক যদি মই সেইখিনি যদি ইয়াত যদি থৈ দিওঁ তেতিয়াহ'লে হয়তো মই কাম কৰি যোৱাত অকণমান অসুবিধা হয় বুলি ভাবিয়ে সেই বাধাখিনি নাই বুলিয়ে ধৰোঁ মানে বাধা নাই পোৱা বুলিয়ে আপোনালোকৰ আগত অৱগত কৰিলোঁ আপোনাৰ মনৰ উৎসাহটো অপৰিসীম আপুনি কৈছে যে এইটো আপোনাৰ বৃত্তি নহয় উপাৰ্জনৰ পথ নহয় তৎসত্ত্বেও যে জাতীয় সাধনাত ব্ৰতী আছে তাৰ কাৰণে শলাগ আৰু প্ৰশংসা আমি কৰিবই লাগিব কিন্তু আপুনি যিহেতু মানুহে এটা বৃত্তি নহ'লে বা এটা উচ্চ নহ'লে সংসাৰ এখন বা জীৱন নিৰ্বাহ কৰাৰ কাৰণে এটা পথ লাগে সেই ক্ষেত্ৰত আপুনি আমি যিখিনি শুনিবলৈ পাইছোঁ যে আপুনি এজন সংগীতজ্ঞ সংগীতৰ সাধনা কৰে আৰু আপুনি এখন বিদ্যালয় চলাই আছে নিজাববীয়াকৈ এই গৃহতে আপুনি সেই অনুষ্ঠান চলাই আছে গতিকে আপোনাৰ মুখৰ পৰা আপুনি যিখিনি ছাত্ৰ ছাত্ৰীক শিকায় অকণমান যদি আমাক সেই বিষয়ে ধাৰণা দিয়ে বা আপুনি দুফাকি আমাক আওৰাই শুনায় বা আপুনি কি বাদ্যযন্ত্ৰ সহায় লয় এই বিষয়ে অকণমান ক'লে আমি সুখী হ'ম বা আমাৰ দৰ্শক শ্ৰোতাই নিশ্চয় এই বিষয়ে জানিবলৈ আগ্ৰহ কৰিব মই কণ্ঠ সংগীতৰে শিক্ষক মই শাস্ত্ৰীয় সংগীতো এতিয়া মই নিজেও শিকি আছোঁ আৰু মই নৱপ্ৰজন্মৰ শাস্ত্ৰীয় সংগীতৰ জ্ঞানখিনিও দি আছোঁ লগতে আমাৰ লঘু সংগীত জ্যোতি সংগীত বিষ্ণুৰাভা সংগীত পাৰ্বতী সংগীত ভূপেন্দ্ৰ সংগীত এই অসমীয়া যিখিনি প্ৰকৃততে সংগীত এইখিনিও মই তেখেতলোকক এই ছাত্ৰ ছাত্ৰীসকলৰ শাস্ত্ৰীয়ৰ লগতে লঘুখিনিও দি আছোঁ যদিও মই প্ৰথমে মোৰ আৰু এটা বিদ্যাটা আছে মই অকণমান আৰ্ট কৰিব জানো ৰং তুলিকাৰ অকণমান ব্যক্তি আছিলোঁ প্ৰথমতে মই ৰং তুলিকাৰে মই যিমানখিনি জীৱন নিৰ্বাহ কৰিব পাৰিছিলোঁ আৰ্থিকভাৱে সেইখিনি কৰিলোঁ পাছলৈ মই এই সংগীতটো প্ৰথমতে সংগীত মোৰ নিচা আছিল নিচাৰ অৱস্থাত মই যিখিনি শিক্ষাদান দিছিলোঁ নিচাৰ পাছত সেইটো মই পেছালৈ আনিলোঁ পেছালৈ অনাৰ পাছত এতিয়া মই সুন্দৰভাৱে নৱপ্ৰজন্মক শিক্ষাদান কৰি মোৰ সংসাৰ সুন্দৰভাৱে চলি আছে আপুনি অকণমান গুণগুণাই শুনাব নেকি আমাক আপুনি যি ভাল পায় মোৰ গান গোটেইবিলাকেই ভাল লাগে মই এতিয়া এনেকৈ কৰিলে মই ফুলিলে গাম নে হৃদয় বিদাৰি উঠে গাম নে ভূপেন্দ্ৰাৰ মই কিবা এটা গান গাম নে বলিছে মলয়া গান গাম আপোনাৰ নিজৰ নিৰ্বাচনেৰে এটা গাওক যিটোকে এই মুহূৰ্তত আপুনি আমাক শুনাব খোজে বহু ব্যক্তিৰ আগত কেতিয়াবা ফুলিছেও গাওঁ হয়তো কোনোৱে ভাবিব পাৰে একেটা গীতকে গাই আছে গতিকে আৰু কিছুমান তেনেকুৱা পুৰণি সুন্দৰ সুন্দৰ গীত সকলোবিলাকে সুন্দৰ তাৰ মাজত এতিয়া মোৰ যিটো মুহূৰ্তত মনত পৰিছে মই সেই গীতটোকে গাইছোঁ ৩৬ চনৰ গীত ৩৯ চনৰ গীত বলিছে মলয়া বা ধীৰে ধীৰে বলিছে মলয়া বা বলিছে মলয়া বা ধীৰে ধীৰে বলিছে মলয়া বা ফুলে হালে জালে পাতে হালে জালে পখিলাৰ উঠিছে গা ধীৰে ধীৰে বলিছে মলয়া বা এই গীতটো গোপাল চন্দ্ৰ শৰ্মা যোৰহাটৰ বৰ্তমান প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মা দেউতাক গোপাল চন্দ্ৰ শৰ্মাই 1939 চনৰ গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰা গীত মোৰ এই মুহূৰ্তত এইটোতে মনত আৰু গীতৰ সুৰকাৰ কোন আছিলে তাত গীতৰ সুৰ তাত লিখা নাছিলে তাত লিখা আছিলে অকল কণ্ঠশিল্পীগৰাকীৰ নাম গোপাল চন্দ্ৰ শৰ্মা কিন্তু সুৰকাৰৰ তথ্যখিনি মই এনেদৰে আনিলোঁ যেতিয়া গোপাল চন্দ্ৰ শৰ্মাৰ পুত্ৰ ইন্দ্ৰেশ্বৰ শৰ্মা ছাৰ
মোৰে গুৰু ইন্দ্ৰেশ্বৰ সমাচাৰক যেতিয়া সুধিছিলোঁ তেতিয়া 3জন ব্যক্তিৰ নাম কৈছে এই মুহূৰ্ততে মোৰ কিমান মনত পৰে ক'ব নোৱাৰোঁ এজন আছিলে গোপাল চন্দ্ৰ শৰ্মা কৰুণাধৰ বৰুৱা উমানন্দ দুৱাৰা হয় আপোনাৰ ওচৰত আপোনাৰ সংগ্ৰহালয়টোত বৰ্তমান আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কিবা গীত মাতৰ কিবা ৰেকৰ্ড আছে নেকি আপোনাৰ ওচৰত বৰ্তমান মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালাই মই আগৰ সময়তে কৈ গৈছিলোঁ যে 36 চনৰ যিখন জয়মতী পালা আগতে পালা বুলি কয় নাটকবিলাকক গতিকে সেই নাটকখনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজৰ কণ্ঠত লালুকুলা বৰফুকনৰ চৰিত্ৰটো কৰিছিলে নিজে কৰিছিলে গতিকে ইয়াৰ 6খন ৰেকৰ্ড যদি এতিয়া যদি বজাই শুনাওঁ গোটেই নাটকখন শেষ হ'বলৈ গ'লে 6খন ৰেকৰ্ড বজালে শেষ হ'ব 6খন ৰেকৰ্ডত তাকো 2 পিঠি মানে 12টা খণ্ড যদি বজাওঁতে 39-40 মিনিটমান লাগি যাব এতিয়া মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে লালুকুলা বৰফুকনৰ কণ্ঠখিনি যিখিনি অংশত আছে এইটো ষষ্ঠ দৃশ্য জয়মতী ষষ্ঠ দৃশ্য ৰজাৰ চৰা দুত লৰা ৰজা লালুকুলা বৰফুকন চাৰদাং বৰুৱা আৰু জয়মতী এইখিনি লিখা আছে ইয়াত এটা মই আপোনাক লৰা ৰজা আৰু লালুকুলা বৰফুকন মানে লালুকুলা বৰফুকনৰ যদি সংলাপখিনি পাওঁ হে নিশ্চয় আমি গম পাম জ্যোতিপ্ৰসাদ আগৰৱালা যিটো ইয়াৰ মই বাকলি ছটা দেখাইছিলোঁ আৰু যদি আমি লৰা ৰজা সংলাপখিনি পাওঁ লগতে আছে লৰা ৰজাৰ সংলাপ এই পিঠিত গতিকে এতিয়াই কৈ থৈ দিছোঁ যে শেষৰ লৰা ৰজাৰ সংলাপখিনি শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকাৰ আছিলে 36 চনৰ এতিয়া মই গোটেই সাইটটো নবজাওঁ মই লালুকুলা বৰফুকনৰ যিখিনি সংলাপ দিছে অৰ্থাৎ গদাপানী পলাই গ'ল গদাপানী পলাই যোৱাৰ পাছত ইয়াৰ মই সিকুৱেন্সৰ কথা কৈছোঁ গদাপানী পলাই গ'ল পলোৱাৰ পাছত জয়মতীক ৰাজসভালৈ ধৰি আনিছে আৰু তাত জেৰা কৰিছে লালুকুলাই যে জয়মতী গদাপানীক কলৈ মানে পলাই পঠিয়ালি সেই জেৰা কৰা সংলাপখিনিয়ে লালুকুলা বৰফুকন মই সেই লালুকুলা বৰফুকনৰ সংলাপখিনি শুনাম আৰু শেষত শিশু ভূপেন হাজৰিকা লালুকুলা লৰা ৰজা সেই এতিয়াই কৈ থৈ দিয়া হৈছে যে শেষৰ যিখিনি সংলাপ সেইখিনি শিশুৰ অৱস্থাৰ আছিল সেয়া শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকা জেৰা কৰিছে জয়মতী আৰু ৰাজদণ্ডৰ পৰা পলাই হাত সাৰিছে আজিয়ে তাৰ সন্দেহ জানা বুলি আমি গম পাইছোঁ জয়মতীক জেৰা কৰি আছে জয়মতী প্ৰবল গদাপানী বিশ্বত পালোতা বিশ্বত গমোতা বয়সত বুঢ়া দেৱী ৰাজনীতিৰ বিসৰ্জন জ্ঞানত গভীৰ শ্ৰীবিশ্ব ৰত্নশ্বৰ সিংহ হৰগদেউ বংশজাত ঈশ্বৰৰ অৱতাৰ বিদেশৰ আদেশ লংঘন কৰা মহাপাপ গদাৰ বাতৰি বিচাৰ এই আদেশ লংঘন কৰি মহাপাতকৰ দাবী নহবা জয়মতী মহা গদাপানী কি সন্দেহ জানা জয়মতী ইমান কিয় আমি বুজো যে দুটাৰ কাৰণে স্বামীৰ প্ৰান্তৰ ডাঙৰ কিন্তু ঈশ্বৰাংশ হৰগদেউৰ আদেশ যে কাটো কৰি ডাঙৰ জয়মতী গদাপানী কৈ তুমি কি সন্দেহ জানা তেওঁ ক'ত ঠিকাৰ আছে বা তুমি তেওঁ কেলৈ কথা লয় তুমি সৰ্বদয় বুজি দিলা তুমি তাই যদি বুজে জয়মতী ভালৰে তুমি বুজা গদাপানী কৈ যদি ভালৰে নোপোৱা তেন্তে ভূপেনৰ শাসনেৰে হ'ব লৰা ৰজা ভূপেন হাজৰিকা কেতিয়াবা ষষ্ঠ দৃশ্যৰ মাত্ৰ এটা অংশহে বজালোঁ হয় গোটেই 12টা খণ্ড শুনিলে সম্পূৰ্ণ জয়মতী নাটখন আমি শেষ কৰোঁ বিষ্ণু ৰাভাৰ কণ্ঠৰো আছে উমানন্দ দা এতিয়া বৰ্তমান আমি বা আপুনি আমাক কোনখন ৰেকৰ্ড শুনাব খুজিব গ্ৰামোফোন সকলোবিলাক গীত মাতে শুনাবলৈ মন যায় কিন্তু কম সময়ৰ ভিতৰত এতিয়া আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ অকণমান কণ্ঠ যদি শুনো নিশ্চয় ভাল লাগিব বিষ্ণুপ্ৰসাদ ৰাভাই গীতৰ ৰেকৰ্ডত কেৱল অকল গীত বাণীবদ্ধ হোৱাৰ ৰেকৰ্ড খুব কম কৰিছিলে কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠত নাটকসমূহত তেখেতে বেছি গীত মাতবিলাক গাইছিল এতিয়া নাটক বৰদৈচিলা 1940 চনত মানে প্ৰকাশ পোৱা বাহিৰলৈ বজাৰলৈ ওলোৱা সেই বৰদৈচিলা নাটকত
বিষ্ণুৰাভাৰ কণ্ঠত বৰগীত এটা বাণীবদ্ধ হৈ আছিল মই তাৰে সেই বৰগীতৰ কিছু অংশ বজাই শুনাইছোঁ তেজৰে কমলাপতি আপোনাৰ হাতত বাৰু পৰজন্মৰ শুভ লগনত বা সখা কৃষ্ণ এই দুটা আছে নেকি এটা শুনকচোন তাৰে যিটো পাৰে ভাল হ'ব নেকি যিটোৱে পায় মোৰ জীৱনৰ সখা কৃষ্ণ ওচৰতে আছে সেইটোকে দিয়ক অকণমান যদি দিয়ে সেইটো সেয়াও বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠতে বাণীবদ্ধ হোৱা হয় হয় বহুতকেইটা আছে মোৰ কবিতাৰ ছন্দ লাগি এইখিনিতে মই ডিছপ্লে কৰি থৈ দিয়াখিনিতে দেখিছে ৰেজিষ্টাৰ মেলি আপুনি চাগে ৰৈ থাকিব গোটেইখিনি মানে এটা দিনতো শুনি শেষ কৰিব নোৱাৰিম যি দেখিছোঁ হয় হয় আৰু আপোনাৰ পিনো বহুত লাগিব মোৰ এতিয়া প্ৰতিটোৱে শুনিবলৈ মন যায় মোৰ প্ৰতিটোৱে শুনিবলৈ মন যায় জয়া সাগৰৰ বুকুৰ মাজত পাৱে পৰিহৰি নমামি 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 নামমি জন্মভূমি তাৰপিছত উটিজা ৰূপালী নাও ফুল কুঁৱৰী ৰস চুমি লৈ সোণ বৰণীয়ে কেতেকী ধুনীয়া গছে গছে পাতি দিলে ফুলৰে শৰাই প্ৰতিটোৱে শুনিবলৈ মন যায় কৈও শেষ কৰিব নোৱাৰি আৰু এতিয়া মোৰ যিখিনি মানে মনত পৰা কথাকেইটা কৈছোঁ আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী চিনেমাখনৰ একো নাই সেইটোতো জানেই আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী চিনেমাখনৰ প্ৰিণ্টটো নাই মানে জ্বলি শেষ হৈ গ'ল কিন্তু এটাই ভাগ্য ভাল সেই ৰূপহী চিনেমাখনৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড ওলাইছিলে আমাৰ হাতত 3খন ৰেকৰ্ডৰ 6টা গীত ৰূপহী চিনেমাখনৰ 6টা গীতৰ ডাঙৰ সংগ্ৰহ ডাঙৰ সম্পত্তি হয় যিহেতু চিনেমাখন নাই আৰু হয় এতিয়া এইটো কি কি সুধি ক'ব মই সুধি আছোঁ সখা কৃষ্ণ এইটো কি নামটো বিষ্ণুৰাভাৰ ন বিষ্ণুৰাভাৰ কণ্ঠৰ কিবা এটা আপুনি যেনেকৈ সোধে মানে ঠিক আছে দুৱাৰ দাদা এতিয়া বৰ্তমান আৰু কিবা আছে নেকি বিষ্ণুৰাভা দেৱৰ কিবা গ্ৰামোফোনৰ ৰেকৰ্ড কিবা আছে বিষ্ণুৰাভাৰ কণ্ঠৰ যথেষ্ট সংখ্যক গীতো আছে আৰু নাটকো আছে শুনাই মইতো চাগে শেষ কৰিব নোৱাৰিম খুব কম সময়ৰ ভিতৰত তথাপিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ শোণিতকুঁৱৰীত বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠত মোৰে জীৱনৰ সখা কৃষ্ণ যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা তাৰে মই ৰাভাদেৱৰ কণ্ঠৰ মোৰে জীৱনৰ সখা কৃষ্ণৰ কিছু অংশ বজাই শুনাইছোঁ সুন্দৰ আপোনাৰ বহুমূলীয়া সময় আমাক দিছে আমি ৰাইজৰ ওচৰলৈ এইখিনি যদি নিব পাৰোঁ নতুন প্ৰজন্মই চিনাকি হয় এই আপুৰুগীয়া সম্পদে অসমৰ জাতীয় জীৱনক সৌধ নিৰ্মাণত অশেষ বৰঙণি যোগাব আপোনাৰ এই প্ৰচেষ্টাত আমি আন্তৰিক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ নিশ্চয় এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু অনাগত দিনত এই প্ৰক্ৰিয়াত আমি যিসকল গুণৰ মূল বুজি পাওঁ অসমৰ এই সম্পদক চহকী কৰাত আমি প্ৰত্যেকে যাতে জড়িত হ'ব বিচাৰোঁ তাকে আমি আশা কৰিছোঁ অসমৰ ৰাইজ আগবাঢ়ি আহক শতবৰ্ষৰ আগন্তুক অনুষ্ঠানত যাতে আমি এইসকল মহান ব্যক্তিক স্মৰণ কৰি
কৃতজ্ঞতাবোধৰ পৰিচয় দিয়াই নহয়, তেখেতলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ আমাৰ দায়িত্ব কৰ্তব্য, আমি তাৰে বাবে সকলোৱে সাজু হোৱা দৰকাৰ বুলি ভাবিছোঁ আৰু আপোনাক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ময়ো আপোনালোক দুইজনলৈ এইকণ সুবিধা মই যে পাইছোঁ নৱপ্ৰজন্মৰ আগত চিনাকি কৰি দিয়া বা অসমৰ ব্যক্তিসকলক চিনাকি কৰি দিয়া, এই সুবিধাকণ পোৱাৰ বাবে সঁচাকৈ মই আপোনালোকক ধন্যবাদ জনালোঁ।